খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই। মোৰ খবৰো ভাল। মই গৈছোঁ আজি হাউলি ৰাস চাবলৈ। বহুতেই বেছি এক্সাইটেড হৈছোঁ। কেতিয়া যাই পাম তেনেকুৱা লাগিছে। আৰু ইয়াত চাওক মোৰ লগত কোন আছে। কেনেকুৱা লাগছে? বহুত এক্সাইটেড হৈ আছোঁ। অঁ, কেতিয়া যাই পাম? যাই নোপোৱা যেন লাগছে। কেতিয়া যাই পাওঁ লাগিছে। দিয়ক ভিডিঅ'টো শেষলৈকে চাই থাকিব। হাউলি ৰাস মহোৎসৱ। আমি এতিয়া হাউলিৰ ৰাস পালোঁ। আমি এটা প্ৰৱেশ কৰিম, এইখন প্ৰৱেশ দ্বাৰ। এতিয়া আমি প্ৰৱেশ কৰিম আৰু বাপৰে কিবাকে আহি পালোঁ আৰু জাষ্ট আহি পালোঁ। আপোনালোকক দেখুৱাইছোঁ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক, দেখুৱাইছোঁ। এয়া 95 হাউলি ৰাস মহোৎসৱ। এয়া মন্দিৰটো চাওক, কি ভাল লাগিছে গাইজ, বহুত ভাল লাগিছে মন্দিৰটো। আপোনালোকক ভিতৰলৈ যাই দেখুৱাইছোঁ, চাই থাককচোন। বৃন্দাবনত শ্ৰীকৃষ্ণৰ ৰাসলীলা ইমান ধুনীয়াকৈ প্ৰতিস্থাপন কৰিছে। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। পিছে মই আপোনালোকক দিনতে দেখাইছোঁ, ৰাতি দেখুৱাব নোৱাৰিম, মানে ৰাতি অহা নহ'ব, বহুত প্ৰব্লেম আৰু অহা হয়। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া লাগিছে। ৰাতি আৰু যে কেনেকুৱা ভাল লাগিব। ইয়াত কুইজ প্ৰতিযোগিতা চলি আছে। চাওক, ইমান ধুনীয়াকৈ মঞ্চখন সজাইছে। চাওকচোন, ইমান ধুনীয়া লাগিছে মঞ্চখন।
এয়া চাওক হাউলিৰ ৰাসৰ মীনা বজাৰ কি ধুনীয়া আপোনালোকে আহি উঠিব পাৰে চব ইমান ধুনীয়া এয়া হৈছে নগৰদলা ৰাতি আহিলে উঠিব পাৰিলোঁ হয় এটা পিছে দিনত আহিছোঁ উঠিব নোৱাৰিলোঁ বহুত দুখ লাগিল চাওক ব্ৰেক ডেন্স ইয়াতে এদিন উঠিছোঁ মানে প্ৰথমতে একো বেয়া নালাগে প্ৰথমতে ভালে লাগি থাকে অকণমান পিছত আৰু যি মানে উল্টা পাল্টাকৈ ঘূৰা হয় একদম বহুত সেই লাগি যায় ভয় লাগি যায় এয়া চাওক সৰু ল'ৰা ছোৱালীবোৰে উঠিছে ইমান ধুনীয়া হৈছে মোৰো উঠিব মন যায় পিছে মই নোৱাৰোঁ লাজ লাগে এয়া চাওক মটকা খোৱা নিজৰ ভাগ্য পৰীক্ষা এয়া শ্ৰুতি খেলে আছে কালিয়ানাক ইমান ধুনীয়াকৈ সজাইছে এয়া চাওক শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী হৰিদেৱ শ্ৰী শ্ৰী দামোদৰ দেৱ শ্ৰী শ্ৰী মাধৱদেৱ
এয়া চাওক স্বচ্ছ গাঁও। আমি ঘৰলৈ যাব ওলাইছোঁ। কি দুটাৰে কেনেকুৱা লাগিল ৰাস চাই কিনে? এতিয়া যাওঁ দে আপোনাৰ কি চাওঁ কিবা কৰবি না? দে মোৰ ভিডিঅ'টো লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিবা দেই। যাওঁ দিয়ক, বাই বাই। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিব। বাই বাই। A few moments later. আৰু এতিয়া আমি হেলনা ৰাস্তালৈ আহিছোঁ। আমাৰ ইয়াতে পেহীহঁতৰ ঘৰ। এয়া ৰেডি হৈছোঁ, এয়া পিংকি ৰেডি হৈছে, এয়া বা ৰেডি হৈ আছে। আমি গোটেইকেইটাই ৰাস্তাত যাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক ৰাস দেখুৱাই আহিছোঁ। বহুত পুৰণা ৰাস হয় ইয়াত, বহুত স্মৃতি জড়িত হৈ আছে। আপোনালোকক মই আহিছোঁ। বহুত ভাল লাগিছে। পূজা বুলি ক'লে আৰু দুজনী মেইন। এয়া দোকানত ভিৰ, ইমান ভিৰ। এয়া বা, এয়া কপি, তাই মানে ঘুগুনি কেইটা দিব থাকে ভাবি আছে। এয়া ঘুগুনি আহি গ'ল। এতিয়া খাই দিওঁ। আৰু এতিয়া আমি ঘৰলৈ যাওঁ। খোৱা লোৱা হ'ল, এতিয়া আমি ঘৰলৈ যাওঁ দে। বা কিবা কথা ক, কিবা এটা ক। খাই কেনে লাগিল? এই ফোনত ব্যস্ত আছে। মোৰ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।